কোনো ব্যক্তিয়েই অসফল নহয়। অসফল তেতিয়া হয় যেতিয়া সি নিজকেই ভাবি লয় যে মই আৰু আগবাঢ়িব নোৱাৰোঁ বা জিকিব নোৱাৰোঁ। জীৱনৰ যুদ্ধত কেৱল শক্তিশালী মানুহেই জয়লাভ নকৰে। কেতিয়াবা সেইজন ব্যক্তিও জয়লাভ কৰে যিজনে ভাবে যে মই জয় হ'ব পাৰিমেই। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা। কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰেই অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফল পাব। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো।